নমস্কাৰ ছাত্ৰ ছাত্ৰী তথা বন্ধুবৰ্গসকল, আজিৰ ক্লাছলৈ তোমালোক আটাইকে স্বাগতম জনাইছোঁ। আমাৰ গণিত বিষয়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ টপিকসমূহৰ ভিতৰত এটা হৈছে জ্যামিতি, যিটো টপিক বহুত ল'ৰা ছোৱালীয়ে ভয় কৰে কৰিবলৈ আৰু বহুত ল'ৰা ছোৱালীয়ে কিন্তু ভালো পায় কৰিব। একদম বেছিক কথাখিনিৰ পৰা যদি আমি ইয়াক জানো ভালদৰে, তেতিয়া জ্যামিতি কৰিবলৈ খুব সহজ হয় আৰু কৰি খুব ভাল লাগে। সেয়েহে আজিৰ ভিডিঅ'টো মই লৈ আহিছোঁ জ্যামিতিৰ একেবাৰে বেছিক বস্তুখিনি লৈ, একেবাৰে বেছিক অংশ যিখিনিৰ সৈতে আজিৰ ভিডিঅ'টোত মই ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰি দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাবা। জ্যামিতিৰ একদম বেছিক বুলি ক'লে আহিব একদম প্ৰথমে এটা বিন্দু। দেখিছা নিশ্চয় তোমালোকে। তো মই কি কৰিছোঁ, ধৰা এইখন এখন বহুত ডাঙৰ ব্লেকবোৰ্ড বা বহুত ডাঙৰ বহী, তাত জাষ্ট মই এটা বিন্দু দিছোঁ। তো সেইটোৱে হৈছে জ্যামিতিৰ বেছিক। এইটোৰ নাম হৈছে বিন্দু, বা ইংলিছত ক'লে আমি কি ক'ম, পইণ্ট বুলি ক'ম। তো এইটো এটা বিন্দু, যদি আমি দুটা বিন্দু লগ লগাওঁ, এইটো এটা বিন্দু আৰু ধৰা এইটো এটা বিন্দু, তো এই বিন্দু দুটা যদি মই লগ লগাওঁ, তেতিয়া মাজত আৰু কি হ'ব, লগ লগালে আমি চিন এডাল দিব লাগিব এনেকৈ। তেতিয়া মাজত আমি আৰু অসংখ্য বিন্দু পামনে? এনেকৈ পাম। তো এই অসংখ্য বিন্দু লগ লাগি আমাৰ সৃষ্টি হ'ব ৰেখা। ৰেখাৰ আৰু বহুকেইটা ভাগ আছে। যদি এই ৰেখাডাল অসীমলৈ গতি কৰে আৰু চিধা হৈ থাকে, তেন্তে সেই ৰেখাডালক কোৱা হ'ব সৰল ৰেখা বুলি। চিধা আৰু অসীমলৈ বিস্তৃত, এইটো দিশে অসীমলৈ যাব আৰু এইটো দিশে অসীমলৈ যাব। যদি একে আমি বিন্দুবোৰে লগ লগাওঁ, ইয়াত ধৰা বহুতকেইটা বিন্দু আছে, তো তেনেকৈ যদি মই বিন্দুবোৰে লগ লগাই যাওঁ, তথাপিও ৰেখাডাল যদি এইটো চাইডে অসীমলৈ যায় আৰু এইটো চাইডে অসীমলৈ যায়, বেকা ৰেখা কিন্তু অসীমলৈ বিস্তৃত, তো তেনে ৰেখাক কোৱা হয় বক্ৰৰেখা। যদি এটা আমাৰ আৰম্ভণি বিন্দু আছে কিন্তু শেষ বিন্দু বুলিবলৈ নাই, অসীমলৈ গতি কৰে, তেন্তে তাক কোৱা হ'ব ৰশ্মি বুলি। সৰল ৰেখাত আৰম্ভণি আৰু শেষ বিন্দু বুলি নাথাকে, অসীমলৈ বিস্তৃত হৈ থাকে। বক্ৰৰেখাটো আৰম্ভণি বা শেষ বিন্দু বুলি নাথাকে, অসীমলৈ বিস্তৃত। কিন্তু ৰশ্মিত এটা আৰম্ভণি বিন্দু থাকে আৰু শেষলৈ কোনো বিন্দু নাথাকে। ই এটা চাইডে অসীমলৈ গতি কৰে, কিন্তু এটা চাইড আমাৰ অসীমত নহয়। তো এনেকুৱা ৰেখাক আমি কি বুলি ক'ম, ৰশ্মি বুলি ক'ম। যদি কোনো এডাল ৰেখাৰ আৰম্ভণি বিন্দু এটাও থাকে আৰু এটা শেষ বিন্দুও থাকে, যি অসীমলৈ গতি নকৰে, তেনেকুৱা ৰেখাক কোৱা হয় ৰেখাখণ্ড বুলি। এতিয়া আহিম আমি তিনিডাল ৰেখা। যদি এনেকুৱাকে এডাল ৰেখা আছে, এনেকুৱাকে এডাল ৰেখা আছে আৰু এনেকুৱাকে এডাল ৰেখা আছে, তো এইবাৰ যদি তিনিডাল ৰেখা আমি লগ লগাই দিওঁ, তেন্তে সি হ'ব ত্ৰিভুজ। অৰ্থাৎ আমি জানো সকলোৱে ত্ৰিভুজৰ তিনিটা বাহু থাকে, তো ৰেখাবোৰক আমি ইয়াত বাহু বুলি ক'ব পাৰোঁ। যদি তিনিডাল বাহু আমি লগ লগাই দিওঁ, তেন্তে এটা ত্ৰিভুজ গঠিত হ'ব। ধৰি ললো এই ত্ৰিভুজটোৰ নাম ABC। ইয়াত AB এডাল বাহু, BC এডাল বাহু আৰু CA এডাল বাহু। ত্ৰিভুজ এটাৰ বাহু তিনিটাৰ উপৰিও তিনিটা কোণো থাকে। এইটো এটা কোণ, এইটো এটা কোণ, এইটো এটা কোণ। কোণকেইটাৰ নাম যদি ক'ব লাগে, BAC কোণ, ACB কোণ আৰু ABC কোণ, এই তিনিটা ত্ৰিভুজৰ কোণ হ'ব। এতিয়া কোণৰ দ্বাৰা আৰু বাহুৰ দ্বাৰা ত্ৰিভুজক আমি তিনিটা বেলেগ বেলেগ ধৰণে আমি ভাগ কৰিব পাৰোঁ। তো প্ৰথমে আমি চাম বাহুৰ দ্বাৰা ত্ৰিভুজক তিনি ধৰণে ভাগ কৰিব পাৰি। প্ৰথমটোক কোৱা হ'ব সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ হৈছে যদি ত্ৰিভুজৰ তিনিওটা বাহু সমান। ধৰি ললো মই ইয়াত ত্ৰিভুজৰ এটা বাহু আঁকি লৈছোঁ 4 চেণ্টিমিটাৰৰ। তাৰে পাছত ছেকেণ্ড বাহুটো মই 4 চেণ্টিমিটাৰৰ ইয়াত আঁকি ল'ম, আৰু 3 নম্বৰ বাহুটো মোৰ কি হ'ব লাগিব, 4 চেণ্টিমিটাৰৰ হ'ব লাগিব। যদি ত্ৰিভুজৰ তিনিওটা বাহু সমান হয়, তেন্তে ইয়াক কোৱা হ'ব সমবাহু ত্ৰিভুজ। তাৰে পাছৰ ভাগটো হৈছে সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ এনেকুৱা হ'ব, ধৰি ললো মই ত্ৰিভুজৰ এই বাহুটো আঁকি লৈছোঁ 4 চেণ্টিমিটাৰৰ আৰু এই বাহুটো মই আঁকি লৈছোঁ 4 চেণ্টিমিটাৰৰ। তাৰে পাছত মই এই দুটা বাহু লগ লগাই দিম। তো 3 নম্বৰ বাহুটো মোৰ অলমষ্ট 6 চেণ্টিমিটাৰৰ হৈছে। তো এইটো বাহু এই দুটা বাহুৰ সমান হোৱা নাই, এইটো বাহু আৰু এইটো বাহুহে সমান হৈছে। তো যিবোৰ ত্ৰিভুজৰ দুটা বাহু সমান, তাক আমি ক'ম সমদ্বিবাহু ত্ৰিভুজ। তাৰে পাছত 3 নম্বৰ ভাগটো আহে বিষম বাহু ত্ৰিভুজ। ইয়াত কোনো বাহুৰ দিশ নাথাকে। ধৰি ললো মই ইয়াত এটা 3 চেণ্টিমিটাৰৰ বাহু আঁকিছোঁ, এটা 6 চেণ্টিমিটাৰৰ আঁকিছোঁ, আৰু নেক্সটটো মই লগ লগাই দিম। তো ইয়াত কোনো বাহুৰ বিশেষ জোখ লৈ অঁকা নাই। তো ইয়াত এই ত্ৰিভুজটো, যিটো ত্ৰিভুজৰ তিনিওটা বাহু অসমান,
তো তেনেকুৱা ত্ৰিভুজক কোৱা হ'ব বিষমবাহু ত্ৰিভুজ বুলি। ঠিক তেনেদৰে কোণৰ দ্বাৰা ত্ৰিভুজক তিনিটা ভাগত ভগাব পাৰি। তো প্ৰথমটোক ক'ব সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজ হ'বলৈ হ'লে আমাৰ এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। তাৰ বাবে মই কোণমান যন্ত্ৰ লৈ লৈছো। এই চিন্তাৰ সমানকৈ মই এটা পইণ্ট দি লৈছো, 90 ডিগ্ৰীত এটা পইণ্ট মই দি লৈছো। বাকী 3 নম্বৰ বাহুটো আমি এনে লগাই দিম। তো এই কোণটোৰ মান আমাৰ 90 ডিগ্ৰী। যি ত্ৰিভুজত এটা কোণ 90 ডিগ্ৰী হৈ থাকিব সেই ত্ৰিভুজক কোৱা হয় সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ বাকী দুটা কোণ কিন্তু 90 ডিগ্ৰীতকৈ সৰু, কাৰণ আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয়। এইটো 90 ডিগ্ৰী ধৰি ললো, এইটো কোণ মোৰ এ আৰু এইটো কোণ মোৰ বি। তো মোৰ কি হ'ব লাগিব, এ প্লাছ বি প্লাছ 90 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। এ প্লাছ বি ইকুৱেল 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী। এ প্লাছ বি ইকুৱেল 90 ডিগ্ৰী। এতিয়া সমকোণী ত্ৰিভুজৰ যি দুটা সূক্ষ্ম কোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু কোণ, সেই কোণ দুটা আমাৰ সদায় সমান হয়। গতিকে মই বিটোকো এ বুলি লিখিব পাৰো, এ প্লাছ এ ইকুৱেল 90 ডিগ্ৰী, যিহেতু এ ইকুৱেল বি অৰ্থাৎ এই কোণ দুটা সমান। 2 এ ইকুৱেল 90 ডিগ্ৰী, এ ইকুৱেল 90/2 ইকুৱেল 45 ডিগ্ৰী, অৰ্থাৎ এ যদি 45 হয় বিও আমাৰ 45 হ'ব। তাৰে পাছত আহে সূক্ষ্মকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ হৈছে যি ত্ৰিভুজৰ তিনিওটা কোণৰ যোগ 90 ডিগ্ৰীতকৈ সৰু। মই এইটো 60 ডিগ্ৰী কোণ এটা আঁকিছো। তাৰে পাছত এই চিনডালতো আহিবা, এইটো আমি কি কৰিম 60 ডিগ্ৰী লৈ এইটো মই পইণ্টটো দিম, লগাই দিয়া। যদি এই ত্ৰিভুজটোৰ চোৱা তিনিওটা কোণে আমাৰ কি হ'ব 90 ডিগ্ৰীতকৈ সৰু হ'ব। তো যি ত্ৰিভুজৰ তিনিওটা কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু তেনেকুৱা ত্ৰিভুজক কোৱা হয় সূক্ষ্মকোণী ত্ৰিভুজ। তাৰে পাছত আহে আমাৰ 3 নম্বৰ স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজ হৈছে যি ত্ৰিভুজৰ এটা কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ, অৰ্থাৎ ধৰি ললো মই এটা কোণ ইয়াত 120 ডিগ্ৰী বুলি ধৰি লৈছো। এই কোণটো কিমান আমাৰ 120 ডিগ্ৰী কোণ। তাৰে পাছত বাকী দুডাল এনে লগাই দিবা, বাকী দুটা পইণ্ট। তো যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব তাক কোৱা হ'ব স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজৰ কিন্তু বাকী দুটা কোণ 90 ডিগ্ৰীতকৈ সৰু হ'ব। সেইটো তোমালোকে কৰি চাব পাৰিবা। 120 যোগ বাকী দুটা কোণ কৰি দিবা সমান 180 ডিগ্ৰী হ'ব লাগিব। x plus x equal 180 degree. 2x equal 180 minus 120 equal 60 degree. তো x ৰ মান কি হ'ব 60/2 equal 30 degree, অৰ্থাৎ x এটো 30 ডিগ্ৰী হ'ব, এটো 30 ডিগ্ৰী হ'ব। তাৰ পাছত আমি আহিম চতুৰ্ভুজ। চতুৰ্ভুজ হৈছে চাৰিটা বাহুৰে গঠিত বন্ধ আকৃতি। আমি এটা পইণ্ট পাইছিলো, তাৰপিছত দুটা পইণ্ট কৰিছিলো, এটা ৰেখা হৈছিলে, তিনিটা পইণ্ট কৰিছিলো, ত্ৰিভুজ হৈছিলে। এইবাৰ আমাৰ চাৰিটা পইণ্ট আমি লগাই দিম। যেতিয়া চাৰিডাল বাহু আহি যাব তো তেতিয়া আমাৰ এটা চতুৰ্ভুজ গঠন কৰিব। চতুৰ্ভুজ মূলতঃ আমাৰ 5 প্ৰকাৰৰ। তাৰে প্ৰথম প্ৰকাৰটো হৈছে বৰ্গ, দ্বিতীয়টো হৈছে আয়ত, তৃতীয় প্ৰকাৰটো হৈছে ট্ৰেপিজিয়াম, চতুৰ্থ প্ৰকাৰটো হৈছে সামন্তৰিক আৰু পঞ্চম প্ৰকাৰটো হৈছে ৰম্বাস। তো এইকেইটাৰ মাজত পাৰ্থক্য কি সেইটো আমি চাব লাগিলে তো প্ৰথম আমি কি চাম বৰ্গ। তো বৰ্গ হৈছে চাৰিওটা বাহু সমান আৰু চাৰিওটা কোণৰ মান 90 ডিগ্ৰী। মই এইডাল বাহু 4 সেণ্টিমিটাৰৰ ৰাখিছো, তো নেক্সট বাহুডালো মোৰ 4 সেণ্টিমিটাৰৰ হ'ব লাগিব। তাৰে পাছতো মোৰ 4 সেণ্টিমিটাৰৰ হ'ব লাগিব। এইডাল বাহু মোৰ 4 সেণ্টিমিটাৰৰ হ'ব। তো ইয়াত বৰ্গ হ'ব লাগিলে আমাৰ চাৰিওটা বাহু সমান হ'ব লাগিব আৰু চাৰিওটা কোণ অৰ্থাৎ এই কোণটোৰ মানো মোৰ 90 ডিগ্ৰী হ'ব লাগিব, এইটো কোণৰ মানো মোৰ 90 ডিগ্ৰী হ'ব লাগিব, এইটো কোণো মোৰ 90 ডিগ্ৰী হ'ব লাগিব আৰু এই কোণটো মোৰ 90 ডিগ্ৰী হ'ব লাগিব। যদি চাৰিওটা কোণ 90 ডিগ্ৰী আৰু চাৰিওডাল বাহু সমান হয় তেতিয়া আমাৰ সেইটো হ'ব বৰ্গ। বৰ্গৰ
চাৰিওটা কোণৰ যোগফল আমাৰ 360 ডিগ্ৰী হ'ব। তাৰে পাছত আহিছে আয়ত। আয়ত হ'ব লাগিলে আমাৰ চাৰিওটা কোণ 90 ডিগ্ৰী হ'ব লাগিব, বৰ্গৰ দৰে একে। কিন্তু চাৰিওটা বাহু সমান নহয়, বিপৰীত বাহু দুটাহে সমান হ'ব। তো আয়ত আঁকিবলৈ হ'লে ধৰি ললো মই এই বাহুডাল আঁকিছো 6 চেণ্টিমিটাৰৰ, এই বাহুডাল 4 চেণ্টিমিটাৰৰ, এইডাল 6 আৰু এইডাল 4। কোণ চাৰিওটাই 90 ডিগ্ৰী হ'ব লাগিব। কিন্তু বিপৰীত বাহু অৰ্থাৎ এই বাহুটো আৰু এই বাহুটো সমান হ'ব লাগিব, আৰু এই বাহুটো আৰু এই বাহুটো সমান হ'ব লাগিব, তেতিয়া ই হ'ব এটা আয়ত। 3 নম্বৰত আহে ট্ৰেপিজিয়াম। যি চতুৰ্ভুজৰ এজৰ বিপৰীত বাহু সমান্তৰাল তাকে ট্ৰেপিজিয়াম বোলে। সমান্তৰাল মানে দুডাল ৰেখা হ'ব লাগিব, যিয়ে দুডাল ৰেখাই যিমানে গতি কৰি নাথাকক কিয় কেতিয়াও অসীমত হ'লেও কেতিয়াও লগ লাগিব নোৱাৰে। এই ৰেখাডাল এনেকৈ যাই আছে এনেকৈ যাই থাকিব, এই ৰেখা এনেকৈ যাই আছে এনেকৈ যাই থাকিব। অৰ্থাৎ এই ৰেখাডালৰ মাজত এইখিনিত যিমান ডিষ্টেঞ্চ হ'ব এইখিনিতো সিমানে হ'ব লাগিব, এইখিনিতো সিমানে হ'ব লাগিব, অসীমত যে গ'লেও সিমানে হ'ব লাগিব ডিষ্টেঞ্চ। তো তেনেকুৱা ৰেখাবোৰক সমান্তৰাল বুলি কোৱা হয়। তো ট্ৰেপিজিয়ামৰ যিকোনো এজৰ বিপৰীত বাহু আমাৰ সমান্তৰাল হ'ব লাগিব। ধৰি ললো এইটো আৰু এইটো। তো এই দুডাল বাহু আমি সমান্তৰাল আঁকিছো, বাকী দুটা আমি জাষ্ট লগ লগাই দিম। ইয়াক কোৱা হ'ব ট্ৰেপিজিয়াম। তো সমান্তৰাল হ'ব লাগিলে মই ক'লোৱে আমাৰ ডিষ্টেঞ্চবোৰ সমান হ'ব লাগিব। যদি এনেকুৱা হৈ থাকে তো অসীমত গৈ হ'লেও ক'ৰবাত নহয় ক'ৰবাত ই লগ হ'ব এনেকৈ। তো এনেকুৱা বাহুবোৰ আমি সমান্তৰাল বুলি ক'ব নোৱাৰোঁ। সমান্তৰাল হ'লে আমাৰ সদায় চিধা হৈ থাকিব লাগিব আৰু প্ৰত্যেকটো সময়তে আমাৰ ডিষ্টেঞ্চ সমান হৈ থাকিব। তাৰে পাছত আমি আলোচনা কৰিম সামন্তৰিকৰ বিষয়ে। তো সামন্তৰিক হৈছে যি চতুৰ্ভুজৰ বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল। অৰ্থাৎ এইবাৰ যদি মই এই ৰেখাডাল 4 চেণ্টিমিটাৰৰ আঁকো তো নেক্সট ৰেখাডালো মোৰ কিমান হ'ব লাগিব 4 চেণ্টিমিটাৰৰে হ'ব লাগিব। তো বিপৰীত চাইডে থকা আমাৰ ৰেখা দুডাল সমান হ'ল আৰু সমান্তৰাল, অৰ্থাৎ প্ৰত্যেকটো সময়তে আমাৰ ডিষ্টেঞ্চ একে থাকিব লাগিব। ঠিক তেনেদৰে বাকী দুডাল ৰেখা যি হ'ব এই ৰেখাডাল আৰু এই ৰেখাডাল অৰ্থাৎ দুইডালে 4.5 চেণ্টিমিটাৰ হৈছে আমাৰ ইয়াত 4.5 4.5। তো এই দুডাল ৰেখাও সমান হৈছে আৰু এই দুডালো সমান্তৰাল, অৰ্থাৎ যিমানে আমি আগবঢ়াই দি নাথাকো কিয় ৰেখা দুডাল কেতিয়াও লগ নালাগে। অৰ্থাৎ এই দুডাল সমান আৰু এই দুডাল সমান হ'ব আৰু সমান্তৰাল হ'ব লাগিব। ট্ৰেপিজিয়ামৰ ক্ষেত্ৰত আছিল বিপৰীত যিকোনো এজৰ বাহু সমান্তৰাল হ'ব লাগিব, কিন্তু সামন্তৰিকত বিপৰীত বাহুবোৰ সমান হ'ব লাগিব আৰু সমান্তৰাল হ'ব লাগিব। তাৰে পাছত একদম শেষত আহে আমাৰ ৰম্বাস। তো ৰম্বাস আমাৰ বৰ্গৰ দৰে একেয়ে, যি চতুৰ্ভুজৰ চাৰিওটা বাহু সমান কিন্তু কোন কেইটা 90 ডিগ্ৰী নহয়, তেনে চতুৰ্ভুজক আমি ৰম্বাস বুলি কওঁ। অৰ্থাৎ যদি এই বাহুটো আমাৰ 4 চেণ্টিমিটাৰ হয়, এই বাহুটো আমাৰ হ'ব লাগিব 4 চেণ্টিমিটাৰ, এইটো বাহু হ'ব লাগিব 4 চেণ্টিমিটাৰ আৰু এই বাহুটো হ'ব লাগিব আমাৰ কি 4 চেণ্টিমিটাৰ। এইটো বাহু এইটো বাহু এইটো বাহু এইটো বাহু চাৰিওটা বাহু আমাৰ সমান, কিন্তু কোন কেইটা আমাৰ 90 ডিগ্ৰী নহয়, গতিকে এনেধৰণৰ চতুৰ্ভুজক কোৱা হয় ৰম্বাস বুলি। আশা কৰিছো ছাত্ৰ ছাত্ৰীসকলে জ্যামিতিৰ এই বেছিক ধাৰণাখিনি নিশ্চয় বুজি পাইছা। যদি কিবা বুজি পোৱা নাই তেন্তে কমেণ্টত আমাক জনাবা, আৰু যদি বুজি পাইছা আৰু ভিডিঅ'টো যদি চাই ভাল পাইছা তেন্তে লাইক কৰিবা, লগৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা, আৰু নতুন ভিডিঅ'সমূহ পাই থকাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।